হাঁহিবলৈ টকা পইচাৰ প্ৰয়োজন নহয়। কেতিয়াবা কাৰোবাৰ এষাৰি মাতে অলেখ হাঁহি বিয়পায়। সৌন্দৰ্য কেতিয়াও মানুহৰ চেহেৰাত বা গাৰ ৰঙত নাথাকে। সৌন্দৰ্য থাকে মানুহৰ মনত আৰু থাকে মানুহৰ ব্যৱহাৰত। তিনি ধৰণৰ মানুহৰ অহংকাৰ বেছি শিক্ষিত, বেছি সুন্দৰ আৰু যিয়ে হঠাৎ ধনী হৈছে। যদি জীৱনত প্ৰয়োজনত নিজকে সলনি কৰিবলগীয়া হয় তেনেহ'লে তাকেই কৰা। হয়তো অলপ কষ্ট পাবা, কিন্তু যিয়ে তোমাৰ মূল্য নুবুজে তাৰ অপেক্ষাত কেতিয়াও নাথাকিবা। যিয়ে কাৰোবাৰ অপেক্ষাত আছে একমাত্ৰ সিহে বুজে অপেক্ষা কৰাৰ প্ৰতিটো মুহূৰ্ত কিমান কষ্টকৰ। হাঁহিয়ে সকলো সময়তে সুখৰ কাৰণ নুবুজায়, মাজে মাজে এইটোও বুজায় যে তুমি কিমান দুখ লুকুৱাব পাৰা। যাৰ কাষত হাজাৰ অপচন থকা স্বত্তেও সি মাথো তোমাকেই বিচাৰে, তোমাকেই পচন্দ কৰে, তাতকৈ বেছি কোনেও তোমাক ভাল পাব নোৱাৰে। সম্পৰ্ক সকলোৰে লগত ৰাখিবা, কিন্তু আশা কাৰোৰে ওপৰত নকৰিবা। আত্মসন্মানতকৈ প্ৰেম ভালপোৱা কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। পাৰিলে আপোন কৰি ল'বা, নোৱাৰিলে আগতেই এৰি দিবা, কিন্তু সপোনবোৰ দেখুৱাই মাজবাটতে এৰি নিদিবা। কাৰোবাক ভালপোৱা দিলে সীমাহীনভাৱে দিবা, কাৰণ সীমা আৰু পৰিধি মাটিৰহে থাকে, হৃদয়ৰ নাথাকে। যদি সঁচাকৈ ভালপোৱা আছে প্ৰকাশ কৰি দিবা, যদি সঁচাকৈ মৰম আছে যাচি দিবা। লাজ অভিমানত যদি সাঁচি থোৱা মৰমবোৰ মৰম হৈয়ে থাকি যাব। সঁচা মৰম দিয়াজন জীৱনলৈ বাৰে বাৰে নাহে, গতিকে সময় থাকোঁতে গুৰুত্ব দিবলৈ শিকি লোৱা। তোমাৰ হাজাৰ অৱহেলাৰ পাছতো যিয়ে মাথো তোমাকেই বিচাৰে, তোমাকেই ভাল পায়, তাতকৈ বেছি কোনেও তোমাক ভাল পাব নোৱাৰে। প্ৰিয় মানুহ সেইজন নহয় যিয়ে অতীত বিচাৰি ফুৰে, প্ৰিয় মানুহ সেইজন হয় যিয়ে অতীতক পাহৰাই নতুনকৈ জীয়াই থাকিবলৈ শিকায়। যিটো সহজতে পোৱা যায় সেইটো সদায় নাথাকে, কিন্তু যিটো কষ্ট কৰি পোৱা যায় সেইটো চিৰ জীৱন থাকি যায়। প্ৰিয়জনক দামী উপহাৰ দিয়াতকৈ অকণমান সময় উপহাৰ দিবা, দেখিবা সম্বন্ধ আৰু অধিক সুন্দৰ হৈছে। সময় কটাবলৈ নতুন এজনক পোৱাটো সহজ, কিন্তু জীৱনটো কটাবলৈ সঁচা এজনক পোৱাটোহে বহুত কঠিন। জীৱন সংগী ধুনীয়া নহ'লেও কোনো কথা নাই, সঁচা হ'ব লাগে, যাক চকু মুদি বিশ্বাস কৰিব পাৰি।